এই ইন্টেল কোর i3 প্ৰচেছৰ হয় আৰু এই আছে ল্যাপটপ ডেলৰ ল্যাপটপ হয় হাতত 1 টাকাও নাই আৰু মোৰ দৰে ফকন্নি কত নাই সো গাইস মই আছো এতিয়া পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা ঠাই একদম পিওৰ মাছ নদী বেবি উঠি যোৱা হাতত 1 টাকাও নাই আৰু মোৰ দৰে ফকন্নি কত নাই তথাপিও এটা বস্তু কিনিছো এয়া চাব পাৰে আপোনালোকে বৰালি মাছ কিনিছো আৰু এটা মোৰ ভিডিঅ' বনোৱাৰ কাৰণে এটা মাইক কিনিছো সো আজি হল মোৰ মেঘালয়ৰ ফাৰ্ষ্ট দিন হয় এয়া চাওক বৰালি মাছ কিনিছো এটা একদম নদীৰ মাছ হয় এইটো একদম পিওৰ মাছ নদীৰ মাছ আৰু এটা কথা কৈ দি আছো নদীৰ মাছ মানে থাকিলে আপোনাৰ বডিত মাছৰ বডিটোত বেলেগ এটা কালাৰ থাকে যেনেকুৱা গোল্ডেন কালাৰটো আপোনালোকে চাব পাৰে এয়া গোল্ডেন কালাৰ আছে এইটো বাংলাদেশৰ মাছ হয় বাংলাদেশৰ পৰা আহিছে সো এতিয়া আমি খাম আৰু বনাম এটা কথা গাইজ কৈ দি আছো মানে যিবিলাক মানুহে ইউটিউবত ভিডিঅ' বনায় বা ফেচবুকত ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে এটা মাইকৰ দৰকাৰ আৰু মানে ভিডিঅ' যিমান ভাল নহওক কিয় কোৱালিটি যিমান ভাল নহওক কিয় তথাপিও যদি চাউণ্ড কোৱালিটি ভাল নহয় তেনেহ'লে মানে কোনো চাব নোখোজে আৰু ভিডিঅ'টো সেইকাৰণে এটা মাইক কিনিলোঁ এইটো ৱেৰলেছ মাইক হয় তো দেখুৱাবলৈ চেষ্টা কৰিম মই এইটো আনবক্সিং কৰিম এতিয়া এয়া চাব পাৰে আপোনালোকে এয়া চাওক মাইকটো হ'ল এয়া এইটো হ'ল মাইক এইটো হ'ল মাইক আৰু এইটো ৱায়াৰলেছ মাইক হয় আৰু এয়া চাব পাৰে আপোনালোকে এয়া হ'ল এইটো হ'ল যিটো চাৰ্জাৰ পিন হয় তাতে লগোৱাৰ কাৰণে এইটো হ'ল আৰু যিবিলাক মানুহ আইফোন ইউজ কৰে তেওঁলোকৰ কাৰণে এটা বস্তু দিয়া হৈছে এয়া চাব পাৰে এইটো হ'ল আইফোনত লগোৱা আৰু যিহেতু মোৰ আইফোন নাই মোৰ প'ক' X3 সেইকাৰণে মোৰ এনেকৈ ডাটা কেবল চি টাইপ ইউজ হয় চ' এইটো লগাম মই এতিয়া তো কেনেকুৱা চাউণ্ড কোৱালিটি হয় মোৰ এতিয়া মাইক নোহোৱাকৈ ভিডিঅ' বনাই আছোঁ যেতিয়া মাইক লগাম চাউণ্ড কেনেকুৱা হয় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব আৰু এয়া হ'ল বৰালি মাছ আপোনালোকে চাব পাৰে এতিয়া আমি কাটিম বৰালি মাছটো চাই থাকক ভিডিঅ'টো আৰু বনাই কেনে খাম এইবিলাক চব দেখুৱাম চ' চাই থাকক এয়া বৰালি মাছ লেটছ ডু ইট গাইজ কাটি দিম চ' এনেকুৱা আপোনালোকে যদি বৰালি মাছ যেতিয়া কাটিব বা ধুব তেতিয়া অলপ নিমখ দিব নিমখখিনি দি কেনে তাৰপিছত ওপৰত এনেকুৱাকৈ চাফা কৰিব আৰু এয়া আমাৰ মাছ ধোৱা শেষ হৈ গ'ল এয়া চাব পাৰে আপোনালোকে একদম মাছ পুৰা ক্লিন হৈ গৈছে এতিয়া আমি ৰান্ধিম ইয়াতে আছে জ্বালা আৰু পিঁয়াজ আৰু এয়া চাব পাৰে কেৰাহীত তেল দিছোঁ তেল গৰম হৈছে আৰু এতিয়া পিঁয়াজ দিলোঁ ইয়াতে ৰান্ধিম আৰু চাই থাকক আপোনালোকে এয়া মছলা পাতি চব দিয়া হৈ গ'ল ইয়াতে আৰু এতিয়া দিলোঁ মাছ এতিয়া হৈ যাব আৰু খোৱাৰ পিছত খাম আৰু আমি বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়ালৈকে চ' এতিয়া হ'বলৈ দিওঁ আৰু হৈ থাকক তাৰ আগতে আপোনালোকক এটা কথা জনাওঁ চ' গাইজ মই আছোঁ এতিয়া পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা ঠাই যোনটো ষ্টেটত থাকে যে মেঘালয়ত মৌচিনৰাম নামৰ যোনটো জেগা আছে তাতে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৰষুণ হোৱা ঠাই চ' মই তাৰে পৰা 170 কিলোমিটাৰ বা 80 কিলোমিটাৰ দূৰত আছোঁ চ' বহুত ঠাণ্ডা ইয়াৰে মানে ইয়াৰ চব বস্তুৱে বেলেগ তাৰমানে ইয়াৰ যোনটো পানী হয় ইয়াৰে মানুহৰ বহুত কষ্ট হয় যে পানী তলৰ পৰা নুঠে ডাইৰেক্ট ঝৰ্ণাৰ পৰা লৈ কেনে তাৰপিছত ইউজ কৰিব লাগে আৰু ইয়াৰ পানীৰ আৰু এটা বেলেগ এটা হেৰি আছে সেইটো কি হ'ল যে আপুনি যদি চাবোনেদি হাত ধুওঁতে আপোনাৰ যিখিনি পিছলা মানে পুৰা বডিটো পিছলা হৈ যায় যিমান পানী নাঢালক কিয় তথাপিও মানে পিছলাটো এইটো বহুত টাইম লাগি যায় এইটো কি মানে এনেকুৱা মানে বস্তুটো মই বুজি নাপালোঁ মানে পানীটো কি বেলেগ ধৰণৰ নেকি কিবা এইটো বিষয়ে নাজানো কিন্তু জানিবলৈ চেষ্টা কৰিম যদি জানো তেতিয়া আপোনালোকক কৈ দিম আৰু চব সেই গাইছ আপোনালোকক আৰু এটা বস্তু দেখুৱাম মই যেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ বা ফেচবুক ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ ওচৰত একো নাছিল যেনেকুৱা ধৰণৰ লেপটপত আপোনালোকৰ ভিডিঅ' এডিট কৰিবলৈ মই এটা মেট্ৰিকত লেপটপ পাইছিলোঁ চ' সেইটো লেপটপেদি মানে এডিট কৰিবলৈ বহুত জটিল হৈ গৈছিল মানে হেং মাৰি গৈছিল লেপটপটো তাৰপিছত মোক এটা প্ৰিয় মানুহ মোৰ ফেভৰেট হয় মোৰ বহুত প্ৰিয় মানুহ এই মানুহজনে মোক এটা লেপটপ দিছে চ' তেওঁক বহুত ধন্যবাদ তেওঁৰ ইমান এটা দামী এটা লেপটপ কমচে কম 50,000 টকাৰ দামৰ এটা লেপটপ মোক এনেই দি দিছে যে তুমি লোৱা ভিডিঅ' এডিট কৰি তাৰপিছত এইবিলাকত লাগি থাকা মটিভেট কৰিছে মানে এনেকুৱা মানুহ যদি আপোনালোকৰ লাইফত থাকে মানে কি ক'ম আৰু মানে ক'বলগীয়া মানে বহুত আছে কিন্তু দেখুৱাবলৈ একো নাই মানে কি দেখাম আৰু মোৰ তাতে এতিয়া একো নাই মানে যে তেওঁক মই কিবা এটা বস্তু দিবলগীয়া সক্ষম হৈছোঁ ইনশাল্লাহ যেতিয়া মই কিবা এটা কৰিম কিবা এটা বস্তু কৰিবলৈ সক্ষম হ'ম যেতিয়া মোৰ ওচৰত পইচা থাকিব তেতিয়া মই তেওঁক হয়তো বহুত কিবা কিবি দিবলৈ যত্ন কৰিম তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে আই লাভ ইউ চ' তোমাক এইটো ভিডিঅ'ৰ থ্ৰুত কৈ আছোঁ মই তোমাক বহুত ভাল পাওঁ বহুত মানে এক্সপ্লেইন কৰিব নোৱাৰিম মই
তো তেওঁ যোনটো লেপটপ মোক দিছে সেইটো লেপটপ আপোনালোকক দেখুৱাই আছোঁ। লেপটপটো ডেলৰ লেপটপ আৰু প্ৰচেছৰ ইণ্টেলৰ প্ৰচেছৰ হয়। মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া চাব পাৰে, এয়া হ'ল লেপটপৰ বেগ হয়। এয়া লেপটপ মই দেখুৱাই আছোঁ, এয়া লেপটপ হয়। কি ক'ম আৰু মানুহে যে এনেকুৱা মোক মটিভেট কৰিব বা চবৰে লাইফত এটা প্ৰিয় মানুহ থাকে আৰু তেওঁ মোক ইমান ছাপোৰ্ট কৰিব মই কোনোদিনো ভবা নাছিলোঁ। মই বহুত ভাল লাগিছে, মই কি ক'ম মানে। এই চাওক, এয়া লেপটপটো দেখুৱাই আছোঁ মই। এইটো চাওক, ইণ্টেল ক'ৰ i3 প্ৰচেছৰ হয়। আৰু এয়া চাওক, লেপটপ ডেলৰ লেপটপ হয়। আৰু এইটোৰ ৰেম হ'ল আপোনালোকৰ হেৰি 4GB ৰেম। আৰু আপোনাৰ হেৰি কিন্তু হাৰ্ড ডিস্ক হ'ল আপোনাৰ হেৰি 500GB 500GB। আৰু আপুনি বেলেগকৈ ভৰাই ল'ব পাৰিব, আৰু এক্সট্ৰা লগাব খোজে লগাব পাৰিব। আপোনালোকে যেনেকুৱা ধৰক 1GB, তাৰপিছত 1000GB, বা এইটো ইনক্ৰিজ হৈ 3000GB পৰ্যন্ত লগাব পাৰিব আপোনালোকে। লেপটপটো বহুত ভাল লাগিছে, বহুত ভাল হয় লেপটপ একদম। মানে কোনো কি ক'ম আৰু, আগৰ যোনটো লেপটপ আছিল মেট্ৰিকত পোৱা লেপটপ, সেইটো লেপটপটোত মোক এনেকুৱা হেং মাৰিছে। সেই গাইজ, তো মই এটা কথাই ক'ব বিচাৰিম যে যিবিলাক মানুহে মেঘালয়ত আহিছে, মেঘালয় ষ্টেটত আহিছে, তেওঁলোকে গম পায় যে পানীৰ কিমান অভাৱ হয় ইয়াতে মানে আমাৰ অসম আছে, অসমৰ পৰা বহুত ওখ ঠাই এইটো। মই য'ত আছোঁ এইটো হ'ল আপোনালোকৰ বহুত পাহাৰৰ একদম টপ হিলত এটা গাঁও আছে, সৰু সুৰা গাঁও। ইয়াৰে মানুহ বহুত ভাল হয়, বহুত ভাল লাগিছে মোৰ ইয়াত আহি। আৰু ইয়াত এটা প্ৰব্লেম হ'ল, গা ধোৱাত প্ৰব্লেম হয়, পানী পোৱা নাযায়। আৰু যিবিলাক পানী পোৱা যায়, ঝৰ্ণাৰ পানী, এইবিলাকো কিনিব লাগে। চ' মানে এনেকুৱা মানুহ ধৰক যে টয়লেটত গ'লেও তাৰমানে কিনা পানীয়েদি মানে টয়লেট কৰিব লাগে। চ' এইখিনি বহুত বেয়া লাগিছে যে মানুহৰ ইমান কষ্টৰ মাজতে তথাপি মানুহে ইমান হেপ্পী থাকে। বহুত ভাল লাগিছে মোৰ। তো গাইজ, এতিয়া আপোনালোকক দেখাম মোৰ গাৰ্লফ্ৰেণ্ড। তো চাই থাকক মোৰ গাৰ্লফ্ৰেণ্ডটো ক'ত আছে, কেনেকৈ আছে, দেখুৱাই আছোঁ ৰ'ব। হেল্ল' বেবী, উঠি যোৱা, কি কৰি আছা তুমি? এয়া চাওক, এইটো হ'ল মোৰ গাৰ্লফ্ৰেণ্ড, ইয়াত বহি আছে। আৰু অলপ পিছত কণী দিব। চাওক, এয়া চাওক, ঐ বাবলি, এয়া মই। এয়া আঞ্জা বনোৱা হৈ গৈছে, এতিয়া ভাত খাই আছোঁ। চ' গাইজ, আৰু এটা কথা, যদি মোৰ ভিডিঅ' ভাল লাগি থাকে বা মোক যদি ছাপোৰ্ট কৰিব বিচাৰে, তেনেহ'লে এটা লাঠি লওক। লাঠি লৈ কেনে যোনটো প্ৰফাইলৰ ছাইডত যোনটো ফ'ল' বাটন আছে, সেইটোত কোবাই দিয়ক আৰু বাছ, কোবাই দিয়ক আৰু মোবাইল চোবাইল ভাঙি যাওক আৰু কোনো কথা নাই।